হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু ইউটিউব চেনেল অৰুজ্যোতি ব্লগ। আজিৰ নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এজন ব্যক্তিৰ ওপৰত, যিজন ব্যক্তিয়ে বৰ্তমান সময়ত 200 বিঘা মাটি খেতি কৰে। গতিকে তেওঁ কৃষিৰ প্ৰতি কিয় ইমান আগ্ৰহ, তেওঁ কাৰ পৰা অনুপ্ৰাণিত পালে আৰু তেওঁ খেতি পথাৰত কিমান মানুহ জড়িত হৈ আছে, সকলো আজি দেখাম। গতিকে আহক প্ৰথম বা শেষলৈকে ভিডিঅ'টো চাব। স্কিপ নকৰাকৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিজন ব্যক্তিৰ বিষয়ে আজি ক'ম, সেইজন পশ্চিম যোৰহাটৰ সকলোৰে চিনাকি আৰু পৰিচিত। আচলতে পশ্চিম যোৰহাটৰ উজ্জ্বল নক্ষত্ৰ বুলি ক'লেও বহলাই কোৱা নহয়। আমাৰ সকলোৰে মৰমৰ, মোৰ অতি শ্ৰদ্ধাৰ, তেওঁৰ নাম হ'ল দীপক গগৈ। তেওঁৰ ঘৰ পশ্চিম যোৰহাট মেলেঙিয়াল গাঁও। তেওঁ সৰুৰে পৰা খেতিৰ প্ৰতি আগ্ৰহ আছিল আৰু খেতি কৰি ভাল পাইছিল। আজি তেওঁ মালৌ পথাৰত 200 বিঘা মাটি খেতি কৰে। দীপক দাই আজি আমাক এটা কথা ক'লে, তেওঁ প্ৰত্যেকটো কামত তেওঁ পৰিবাৰ নিবেদিতা গগৈয়ে ছাপোৰ্ট কৰি আহিছে। গতিকে দীপক দাৰ উন্নতিৰ এটা প্লাছ পইণ্ট, য'ত নিবেদিতা বাইদেৱে প্ৰত্যেকটো কামতে প্ৰেৰণা যোগায়। দীপক দাই আজি মোক পথাৰলৈ লৈ গৈছিল, খেতি পথাৰৰ পৰিৱেশটো দেখুৱাইছিল। মই পথাৰৰ পৰিৱেশটো দেখি আপ্লুত হৈ পৰিছিলোঁ আৰু আচৰিত হৈছিলোঁ, কাৰণ পথাৰত তেতিয়া 50ৰ পৰা 60জন মানুহে কাম কৰি আছে। আচলতে দীপক দাই নিজেও সমানে কাম কৰি থাকে। শাওনৰ পথাৰত খেতি কৰা যিটো আনন্দ, সেই আনন্দ পৰিৱেশটো তেওঁ ওচৰৰ পৰা উপভোগ কৰিছিল। তেওঁ এটা কথা মোক কৈছিল, বৰ্তমান সময়ত গাঁৱৰ যুৱ সমাজ নগৰমুখী হৈছে। কিছুমানে প্ৰাইভেট জব কৰিছে, কিছুমানে পাৰ্চনেলি বিজনেছ কৰিছে। ভাল কথা, কৰিব লাগিব। কিন্তু আমিও কেতিয়াও খেতিৰ প্ৰতি অনীহা প্ৰকাশ কৰিলে নহ'ব, আগ্ৰহ থাকিব লাগিব। আমি খেতি কৰিব লাগিব, আমাৰ প্ৰয়োজনীয়খিনি আমি খেতিৰ পৰাই আহৰণ কৰিব লাগিব। তেতিয়াহে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিম। নহ'লে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, কাৰণ আমি কৃষিপ্ৰধান দেশৰ নাগৰিক। দীপক দাৰ কথা কৈ থাকিলে আচলতে শেষ নহয়। দীপক দাৰ পথাৰলৈ গৈ পেলাই মই কেইটামান ভিডিঅ' কৰিছিলোঁ। ভিডিঅ'কেইটা আহক সকলোৱে চাওঁ। লগতে মোৰ যদি চেনেলটো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।